তো আজিৰ আমাৰ টপিকটো হ'ল এছামিজ ফিল্ম বা অসমীয়া চলচ্চিত্ৰ। গতিকে আমি এইটো ভিডিঅ'ত এছামিজ ফিল্ম বা অসমীয়া চলচ্চিত্ৰৰ খুবেই গুৰুত্বপূৰ্ণ 15টা কুৱেশ্যন সন্নিৱিষ্ট কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন ভিডিঅ'বিলাক সোনকালে চাব পাৰে। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন, হু ইজ দ্য ফাদাৰ অফ এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ কোন? ৰাইট এনচাৰ অপশ্যন এ, জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা হ'ল অসমীয়া ছবি জগতৰ পিতৃস্বৰূপ। কুৱেশ্যন নম্বৰ 2, দ্য ফাৰ্ষ্ট এছামিজ এক্টেড অংকীয় নাট ইজ? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোও, যে প্ৰথম অসমীয়া অভিনীত অংকীয় নাট হৈছে কোনটো? ৰাইট এনচাৰ অপশ্যন এ, সিংহ যাত্ৰা। সিংহ যাত্ৰা হ'ল প্ৰথম অসমীয়া অভিনীত অংকীয় নাট। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম? এইটোতো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি ছবি জগতৰ কথা ক'লে আমাৰ এই কুৱেশ্যনটো জানিবই লাগিব, যে প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? ৰাইট এনচাৰ অপশ্যন ডি, জয়মতী। জয়মতী হ'ল প্ৰথম অসমীয়া বোলছবি। আৰু জয়মতী ৰিলিজ হৈছিলে 1935ত, 1935 চনত জয়মতী ৰিলিজ হৈছিলে। আৰু জয়মতী এই বোলছবিখনৰ যি জয়মতীৰ চৰিত্ৰ, সেই চৰিত্ৰৰ অভিনয় কৰিছিলে আইদেউ সন্দিকৈ। আৰু এই ছবিখন ডিৰেক্ট কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু যিটো ছেকেণ্ড ফিল্ম বনাইছিলে, সেই ছেকেণ্ড ফিল্মখনৰ নাম হ'ল ইন্দ্ৰমালতী। মনত ৰাখিব যে ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালায়ে ডিৰেক্ট কৰিছিলে আৰু এইটো ৰিলিজ পাইছিলে ইন্দ্ৰমালতী 1939ত, 1939 চনত। কুৱেশ্যন নম্বৰ 4, হুইচ ইজ দ্য ফাৰ্ষ্ট এছামিজ কমেডি ফিল্ম? যিকেইটা আমি প্ৰশ্ন বাছনি কৰি লৈছোঁ এইটো ভিডিঅ'ত, গোটেইকেইটা ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে গোটেইকেইটা মনত ৰখাৰ চেষ্টা কৰিব। যে আমাৰ এইটো কুৱেশ্যন আছে যে প্ৰথম অসমীয়া হাস্য ৰসাত্মক চলচ্চিত্ৰ কোনখন? ৰাইট এনচাৰ অপশ্যন এ, ইট চিত বহুত। ইট হিত বহুত হ'ল অসমীয়া হাস্য ৰসাত্মক চলচ্চিত্ৰ প্ৰথম। আৰু এইটো ৰিলিজ হৈছিলে 1963ত, 1963 চনত। আৰু ডিৰেক্টৰ আছিলে ব্ৰজেন বৰুৱাই। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট এছামিজ চিলড্ৰেনছ ফিল্ম? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? ৰাইট এনচাৰ অপশ্যন বি, অবুজ বেদনা। অবুজ বেদনা হ'ল প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম। আৰু এই চলচ্চিত্ৰখন ৰিলিজ হৈছিলে 1993ত, অৰ্থাৎ 1993 চনত। ডিৰেক্টৰ আছিলে গুণাচিন্ধু হাজৰিকা। কুৱেশ্যন নম্বৰ 6, হুইচ ইজ দ্য ফাৰ্ষ্ট এছামিজ চিনেমা স্কোপ ফিল্ম? প্ৰথম অসমীয়া চিনেমা স্কোপ ছবি কোনখন? ৰাইট এনচাৰ অপশ্যন ডি, জীৱন সুৰভি। জীৱন সুৰভি হ'ল প্ৰথম অসমীয়া চিনেমা স্কোপ ছবি। আৰু এইটো ৰিলিজ হৈছিলে 1984ত, 1984 চনত জীৱন সুৰভি চিনেমা স্কোপ ছবিখন ৰিলিজ হৈছিলে। কুৱেশ্যন নম্বৰ 7, ফৰ হুইচ ফিল্ম ডিড ভৱেন্দ্ৰনাথ শইকীয়া উইন দ্য নেশ্যনেল এৱাৰ্ড ফৰ দ্য বেষ্ট স্ক্ৰীন প্লে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল? ৰাইট এনচাৰ অপশ্যন বি, অগ্নিস্নান। ভৱেন্দ্ৰনাথ শইকীয়াৰ যিটো অগ্নিস্নান চলচ্চিত্ৰ, এই চলচ্চিত্ৰটোৰ বাবে তেওঁ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু তেওঁ এই অগ্নিস্নান এই চলচ্চিত্ৰখন ৰিলিজ হৈছিলে 1985ত। কুৱেশ্যন নম্বৰ 8, হু ইজ ন'ন এজ দ্য কিং অফ বিহু? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে বিহুৰ ৰজা হিচাপে কাক জনা যায়? ৰাইট এনচাৰ অপশ্যন চি, খগেন মহন্ত। খগেন মহন্তক বিহুৰ ৰজা হিচাপে জনা যায়। কুৱেশ্যন নম্বৰ 9, ভূপেন হাজৰিকা ৱান দ্য বেষ্ট মিউজিক ডিৰেক্টৰ এৱাৰ্ড ফৰ হুইচ ফিল্ম? যে ভূপেন হাজৰিকাই কোনখন চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল? ৰাইট এনচাৰ অপশ্যন চি, চামেলি মেমচাব। চামেলি মেমচাব চলচ্চিত্ৰখনৰ বাবে ডক্টৰ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল। আৰু এই চলচ্চিত্ৰখন ৰিলিজ হৈছিলে
1975 Question number 10 Which is the first Assamese color film Most important question আমাৰ এটো কমন কোৱেশ্চন হয় আহি থকা প্ৰশ্ন যে প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ কোনখন ৰাইট আনসাৰ অপচন এ ভাইটি হল প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ আৰু এই ভাইটি ৰঙীন চলচ্চিত্ৰখন ৰিলিজ হৈছিল 1972 আৰু ডিৰেক্টৰ আছিল কামাল চৌধুৰী Question number 11 Which one is the first Assamese film to get the Golden Lotus Award Most important question স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো ৰাইট আনসাৰ অপচন বি হালদিয়া চৰায়ে বাউধান খায় স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হল হালদিয়া চৰায়ে বাউধান খায় আৰু এই চলচ্চিত্ৰখন ৰিলিজ হৈছিল 1987 ত Question number 12 What is the name of the film in which Malaya Goswami won the Best National Actress Award Most important question যে মলয়া গোস্বামীয়ে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰা বোলছবিখনৰ নাম কি ৰাইট আনসাৰ অপচন এ ফিৰংগতি মলয়া গোস্বামীয়ে ফিৰংগতি চলচ্চিত্ৰখনত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল আৰু এই ফিৰংগতি চলচ্চিত্ৰখন বা বোলছবিখন ৰিলিজ হৈছিল 1992 আৰু ডিৰেক্টৰ আছিল জাহ্নু বৰুৱা Question number 13 Who directed the film দিনবন্ধু কথা ছবিখন কোনে পৰিচালনা কৰিছিল ৰাইট আনসাৰ অপচন বি মুনিন বৰুৱাই দিনবন্ধু কথা ছবিখন পৰিচালনা কৰিছিল দিনবন্ধু কথা ছবিখন ৰিলিজ হৈছিল 2004 1 অক্টোবৰ 2004 দিনবন্ধু কথা ছবিখন ৰিলিজ হৈছিল Question number 14 Which is the first Assamese film to be selected for the International Berlin Film Festival Most important question যে আন্তৰ্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি কোনখন ৰাইট আনসাৰ অপচন সি পুৱেৰুন হল আন্তৰ্জাতিক বাৰ্লিন মহোৎসৱলৈ নিৰ্বাচিত হোৱা প্ৰথম অসমীয়া ছবি আৰু এই ছবিখন ৰিলিজ হৈছিল 1959 ত So question number 15 Which is the first cinema hall in Assam Most important question যে অসমৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ গৃহ কোনখন ৰাইট আনসাৰ অপচন ডি জোনাকি হল অসমৰ সৰ্বপ্ৰথম চলচ্চিত্ৰ গৃহ বা চিনেমা হল আৰু এই চিনেমা হল বনাইছিল 1937 ত কোনে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেকেটা আছিল আমাৰ এইটো ভিডিওৰ প্ৰশ্ন গটেকেটাই ইম্পৰ্টেন্ট আমি বাছনি কৰি লৈছো গটেকে আপোনালোকৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব আৰু নিশ্চয় সকলোৱে চোৱাৰ বাবে শ্বেয়াৰ কৰিব